এইটো ভিডিঅ'ৰ কাৰণে বাই বাই টেম্পৰাৰী বাই বাই দি আছে মই ইয়াত বিলং নকৰো ভালকে তো খোৱাতকৈ আগত চব কেমেৰা উঠাই আনিছে কিবা হয় আৰু তাৰপিছত হেল্ল' কি খবৰ ভালে আছে নিশ্চয় সকলো ৱেলকাম টু মাই ছেকেণ্ড চেনেল ডে উইথ ধনশ্ৰী আৰু এতিয়া হৈছে ভৰ দুপৰীয়া একদম ৰ'দ গম পাইছেনে একদম ৰ'দটো মুখতে পূৰা ভৰ দুপৰীয়া হৈছে আৰু অফিচৰ পৰা ডিৰেক্টলি এটা জেগাত আহিছোঁ অকণমান সময়ৰ কাৰণে আহিছোঁ আৰু বহুত ফান মস্তি হ'ব আজি আৰু আমাৰ আজি আছে এটা গাৰ্লছ গেট টুগেডাৰ খানা আৰু সকলো ইউটিউব ৰিলেটেডে হয় যিসমূহ থাকিব মানে আমাৰ আজি আপোনালোকে দেখিলে গম পাবই আৰু চিনি পাবই চ' ব'লক সেইকাৰণে ভাবিলোঁ আজি ব্লগটো এই দুপৰীয়াৰ পৰাই আৰম্ভ কৰি দিওঁ আৰু যিহেতু খানাটো হৈয়ে আছে গৈয়ে আছোঁ এইপিনেৰে উঠি আহিলোঁ উজান বজাৰত আমি আছোঁ একজেক্ট লোকেশ্যনটো মই নিজেও নাজানো মানে উজান বজাৰ এইপিনেৰে আহিলোঁ আৰু খুব ধুনীয়া আহি পৰিৱেশ দেখিলোঁ বাহিৰত চাওক এইবোৰ মোৰ বিৰাট ভাল লাগে এনেকৈ বাহিৰতে সেউজীয়া দেখিলে আৰু উজান বজাৰখন এনেও সেউজীয়া ধুনীয়াই হয় আৰু এইটো আমি আজি যাৰ ঘৰত আহিছোঁ গেট টুগেডাৰ য'ত আছে দুপৰীয়াৰ খানা তাৰমানে চ' সোমাই যাওঁ ৰ'ব এইয়া এয়া হোষ্ট মানুহজনী যোনে যাৰ আজি আৰু মানুহজনী মেইন আৰু এয়া দীপশ্ৰী আজি তাইক প্ৰথম লগ পালোঁ থেংক ইউ আৰু এয়া জুপিতৰা তাৰপিছত ইহঁতকতো আৰু দেখে আৰু আহিব ৰ'ব আৰু আছে আমাৰ আহিব বাকী আছে চাই থাকক এয়া দৰ্শনা কাম কৰি আছে আজি পুৰা কামত ব্যস্ত আৰু আমাৰ প্ৰথম খাদ্য আহি গৈছে আমি লেমন টি মই মজকটো খাম মানে আৰু মই হোৱাইট চাহ এতিয়া ইহঁতে কৈছে ব্লেক টি বুলি মই সেই খাম হোৱাইট চাহ খাম মানে গাখীৰ চাহ হোৱাইট চাহ আৰে দৰ্শনাই হোটেলৰ নিচিনা অৰ্ডাৰ ল'ব আহিছে এইকাৰণে কৈছোঁ যি টি মানে যি আছে মুখত তাকে ক'ব লাগিব মজিটো নহয় মজকটো নতুনকৈ ওলাইছোঁ মজিটোৰ মানে বেলেগ ভাৰ্চন মজকটো লোকেল ভাৰ্চন আমি পিয়ৰ গাখীৰ চাহ খোৱা মানুহ ভাই মই ৰঙা চাহও নাখাওঁ গাখীৰ চাহ আজি দৰ্শনাই আজি খুৱাই থাকিব এইবাৰ চাহ আহিছে চাই টাইম মোৰ ফেভৰেট বস্তু না সেইটো খাবই লাগিব কোনে বনাইছে চাহ ধুনীয়া বনাইছে আণ্টি বঢ়িয়া বনাইছে মই কৈছিলোঁ মানে চেনি নাখাওঁ বুলি বঢ়িয়া বনাইছে ফটো ছেশ্যনৰ কাৰণে ৰেডি হৈছে কোৰাছ গাব তাই বহি লৈ যাওঁ তাই প'জ দিয়ে মধুস্মিতা আহিছে এতিয়া আটাইতকৈ দেৰিকৈ আহিছে আটাইতকৈ ওচৰত থকা মানুহ 5 মিনিটৰ ৰাস্তাৰ মানুহ গাড়ী লেট বা ডাঙৰ মানুহ গাড়ী লেট মাৰিছে আৰু আমি বহুত খালোঁ খাই লৈ শেষ কিন্তু চব অকল চকলেট আছে এতিয়া চব শেষ একদম অকল চকলেট আছে তুমি অকলে নহয় নিলো কথা একদম ইনষ্টাগ্ৰামৰ ৰিলচ বনাই চবৰে পুৰা বিজি চব এতিয়াও গান বিচাৰাত বিজি 5-6টা মান এতিয়া আৰু আপলোড দিবই বোলে এডভান্স ভাত খাব মাতি আছে দৰ্শনা কৈছে ভাত খাওঁ ভাত পাহৰি এতিয়া ভাত খাব দৰ্শনাহঁতৰ ঘৰটোতো আপোনালোকে দেখিয়ে থাকে তাইৰ ভিডিঅ'ত তথাপিও অকণমান এনেই আৰু দেখাই দিছোঁ মই খুব ধুনীয়াকৈ বাহিৰটোতো দেখিছে অথনি আমাৰ ছোৱালীবোৰ বাহিৰতেই ৰিলচ ইনষ্টাগ্ৰামৰ কৰিয়ে আছে এতিয়াও এয়া বৰ ধুনীয়াকৈ সজাইছে তাহাঁতে আৰু এইজনী
এয়া দৰ্শনা এইজনী পুৰা লাঞ্চ টাইম আজি বেচেৰি আৰু আজি বেচেৰি কিন্তু খুব বিজি মানে পুৰা একদম সেয়া কৰি আছে আৰু এইপিনে আণ্টি দৰ্শনাৰ মা এয়া আণ্টি আজি খুব ধুনীয়া বহুত ধুনীয়া বনাইছে চাহকাপটো বিৰাট ভাল লাগিছে আপুনি বনোৱা আজি আণ্টিয়ে বনাইছে আৰু আপোনালোকে দেখিছে সিহঁতৰ ঘৰ আগতে তথাপিও মই দেখাইছোঁ ৰেডি কৰি আছে লাঞ্চ আজি কাম কৰিব লগা হৈছে তাই বহুত Chicken, okay. Pulao, okay. Aloo fry, favorite. Yeah, rice, makor denga, dail, bhaji, salad, asar, asar khoi, pasta আছে nemu. ইমান আইটেম খাব পাৰোঁ নে নোৱাৰোঁ নাজানো নিশ্চয় খাব নোৱাৰোঁ ইমান আইটেম চাই মজা লাগিছে আপোনালোকৰ নিশ্চয় খাব মন গৈছে খোৱাতকে আগত চব কেমেৰা ৰেডি খোৱাতকে আগত আমাৰ মানে ইউটিউবাৰখিনিৰ লগত বেলেগ আহিলে কেনেকুৱা অশান্তি পায় চবে মোবাইল কেমেৰা চবে ওলাই ভিডিঅ' কৰি থাকে বাকীবোৰে বেলেগ বৰ পায় বেলেগ ঠাই আজি ইমান বৰ পোৱা মানুহ নাই চব ভিডিঅ' কৰা মানুহ আজি কোনো নাই এনে মই মাছ খাই ইমান ভাল নাপাওঁ কিন্তু ইমান ধুনীয়া লাগিছে নহয় টেঙা মানে দেখি কিনে মই সেইকাৰণে খাম মানে অকণমান টেষ্টি চিকেনটো পিছত ল'ম মাংসটো পিছত ল'ম এইখন মোৰ কাঁহী চব আচাৰ চাচাৰ লৈ লৈছোঁ কিছুমান আইটেম লোৱা নাই বাৰু কাটিলনি এইবাৰ আমি আহিছোঁ দৰ্শনাৰ ৰুমত সেইফালেদি সোমাই আহিলোঁ দেই ৰাইজ আহি এইখন ধুনীয়াকৈ মিৰৰ ৰাখিছে আৰু এয়া মোৰ ফেভৰেট ৰিয়েল প্লেণ্ট হয় ধুনীয়াকৈ ৰাখিছে এয়া মানুহজনী তাৰ ৰুম এইটো চব চাইলেণ্ট হৈ গ'ল কেমেৰাটোতে কনচিয়াছ হৈ গ'ল মানে বিগ বছ চব পিনে কেমেৰা মানে বিগ বছ 16 আৰু এটা খানা আহিছে মানে খাইছোঁ পেট ভৰ্তি মোৰ চাউণ্ড ওলাই আহিছে মিঠা দৈ খাएंगे हम अभी মিঠা দৈ ইমানে খাইছোঁ মোৰ একদম ফিউজ হৈ গৈছোঁ খাই কি কিছ মাই এছ গান ৰিল বনোৱা কথা কৈছে এইজনী আকৌ মোৰ মুখত ধেপেলা কৰি পাৰিছে মই ইয়াত বিলং নকৰোঁ ভালকে ৰেডি আৰু এটা ভিডিঅ' কাৰণে বাই বাই টেম্পৰাৰী বাই বাই দি আছে বাই ভিডিঅ' কাৰণে এনেকুৱা এক্টিং কৰি বাই বাই মেকিং বাই বাই এই দৰ্শনা ঘৰ তলপিনেও আছে নামি যাব পাৰি এইফালে বাই বাই এইপিনেও ঘৰ আছে চ' উজান বজাৰত এনেকৈ দেখিছে বাই বাই কৈ কিনে গোটেইকেইটা ভিতৰত গ'ল ভিডিঅ'ৰ কাৰণে ঐ বাই বাই কৈ কিনে ভিতৰত গৈছে চব ভিডিঅ'ৰ কাৰণে বাই বাই ভিডিঅ'ৰ কাৰণে মই কিন্তু সঁচাকৈ যাওঁ এতিয়া মানে 2 ঘণ্টামানৰ কাৰণে আহিছিলোঁ না বেছি মই টাইম অকণমান কাম মা এই মাত্ৰ পৰি মুচুকা খাই মৰিলোঁ হয় অকণমান কাম আছে ঐ দৰ্শনা মই প্ৰথমে এয়া আণ্টি ক'ত আছে এইটো খুৰীমা আণ্টি আজি বহুত ধুনীয়া খানা খোৱালে বহুত ভাল লাগিল একদম বঢ়িয়া টেষ্টি খানা এই চব বনাইছে আণ্টি কষ্ট কৰি ভাল লাগিল আৰু আহিম অকণমান নালাগিছে তাৰপিছত এইফালে
দৰ্শনা চ' যাওঁ এতিয়া বহুত ধুনীয়াকে মানে কৰিলে গোটেইখিনি বহুত ধুনীয়া ধনশ্ৰী বা আৰু দৰ্শনা বা ভাই বনীয়েক লাগিছে তাকো বাইক বনীয়েক ভাই ভনীয়েক কেনেকে লাগিল চাব সকলোৰে ভিডিঅ' চাব যিমান আছে ইয়াত চবৰে ভিডিঅ' চাব মাৰিব লাগে তাই চাই আৰু মোৰো চাব বোলে চাই ফালি দিছে আমি যাওঁ এতিয়া থেংক ইউ ছ' মাছ আপোনালোকে ভিডিঅ'টো চাব যাওঁতো যাওঁৱে নহয় বহুতবাৰ কৈ যাব পৰা নাই যাওঁ আৰু লগতে বস্তু লৈ যাওঁ এয়া বগৰী আন্টি বনোৱা বগৰী আচাৰ লগতে লৈ যাওঁ ৰাতি খাবা খাই কিনে দি দিবা খাই কিনে বাই বাই তো কালি সকলো কাম চাম কৰি আৰু ঘৰত যাওঁতে ৰাতিয়ে হ'ল তাৰপিছত ৰাতি আৰু মই ভিডিঅ' নবনালোঁ আজি হৈছে নেক্সট ডে ইভিনিং আহিছোঁ গুৱাহাটীত হৈ থকা খুব ডাঙৰ এখন মেলা সোণৰ হাট প্ৰথমবাৰৰ বাবে গুৱাহাটীত হৈছে চেণ্ট্ৰেলে পাতিছে সোণৰ হাট চেণ্ট্ৰেল গভমেণ্টে আৰু মেক্সিমাম বাহিৰৰ ৰাজ্যৰ দোকানসমূহ আহিছে বাহিৰৰ ৰাজ্যৰ খোৱা খাদ্যৰে পৰা বিভিন্ন হেণ্ডলুম হাতে বনোৱা বস্তু বা হেণ্ডলুমৰ বস্তু বা বেলেগ বস্তু হোম ডেকৰ কাপোৰ কানি এই ঢেৰ বস্তু আৰু মানুহ চাওকচোন একদম মেলা চোৱা দুৰ্গা পূজাত যেনেকুৱা হয় তাতকৈ বেছি মানুহ মানে খানাপাৰা ফিল্ডখন বহুতেই জানে এনেই বহুত বেছি ডাঙৰ হয় সেইখন ফিল্ডে খানাপাৰা ফিল্ড য'ত আমাৰ ৰিপাব্লিক ডে বা এনেকুৱা ধৰণৰ প্ৰগ্ৰেমসমূহ পাতে অসম চৰকাৰে আৰু সেইখন ফিল্ডতে হৈ আছে সোণৰ হাট গতিকে গোটেই ফিল্ডখন মই আপোনালোকক ঘূৰাব নোৱাৰিম চাগে কাৰণ ঢুকিয়ে নাপায় মানে বহুত বেছিয়ে ডাঙৰ হয় চব পিনে দোকান বহিছে ষ্টল বহিছে কিন্তু যিখিনি পাৰোঁ আপোনালোকক অলপ দেখাই যাওঁ আৰু মানুহ বহুত হৈছে তাৰ মাজতে যিখিনি পাৰোঁ অকণমান চাই যাওক এইখিনি যে দেখিছে এই গোটেই এৰিয়াটোত বিভিন্ন ধৰণৰ খাদ্যৰ দোকান মানে ফুড ষ্টল বহিছে মানে ভাগকৈ দিছে তেনেকৈ কমিটিয়ে আৰু এইটো হৈছে লেফ্ট ছাইডৰ ফুড ষ্টলখিনি কিন্তু একেধৰণে ৰাইট ছাইডেও ফুড ষ্টল আছে একেলগে বহুকেইখন আৰু এই সকলো ফুড ষ্টল বাহিৰৰ ৰাজ্যৰ পৰা আহিছে মেক্সিমাম আৰু অসমৰো আছে আমাৰ দুই এখন ধেমাজি এনেকৈ কিবাকিবি ট্ৰেডিশ্যনেল খাদ্য মানে বিকি আছে কিন্তু আৰু মেক্সিমাম বহিৰাজ্যৰ মানে যিমান ৰাজ্য আছে সকলোৰ পৰা আহিছে বহুতে সুধিব পাৰে যে কিমান দিন কোনদিনালৈ আছে বুলি গতিকে আজি হৈছে ভিডিঅ'টো আপলোড দিয়া মানে আজি হৈছে লাষ্ট ডেট 20 তাৰিখলৈ আছে মই জনাত আৰু 20 তাৰিখে শেষ এইটো এটা মিঠাই খাব ওলাইছোঁ এইটো ইয়াতে ডুবাই দিছে ডুবাই দি উঠাই আনিছে কিবা হয় আৰু তাৰপিছত ओ ये टुमाल ये प्लेट ना ये देख रहा है भाई भैया आपका कूपन क्या है मैं हूँ नहीं कूपन लाओ क्या So guys, ঘৰ
আহি পালোঁ থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে কেনেকুৱা পালে জনাব নাপাৰিব ভিডিঅ'টো এটা লাইক কৰিব যিসকলে চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু প্লিজ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নাপাৰিব ফ্ৰেণ্ডছ ফেমিলি আপোনালোকৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধু বান্ধৱ সকলোৰে লগত আপোনালোকে শ্বেয়াৰ নকৰে প্লিজ শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ আজিলৈ আহোঁতে লগ পাম সোনকালে তেতিয়ালৈ বাই বাই লাভ ইউ অল